নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই হেমন্ত কুমাৰ ৰয় আজি আন এটা ভিডিঅ লৈ আহিছো এই ভিডিঅত আমি আগৰ ভিডিঅবোৰৰ দৰে এখন কোৱেশ্চন পেপাৰৰ বিষয়ে আলোচনা কৰিম এই কোৱেশ্চন পেপাৰখন হৈছে লজিক এণ্ড ফিলসফি কোৱেশ্চন পেপাৰ আৰু এইটো হৈছে 2017 ৰ এই কোৱেশ্চন পেপাৰখন 2017 ত লজিক এণ্ড ফিলসফিৰ যিবোৰ কোৱেশ্চন আহিছে তাৰ ভিতৰত আমি কেৱল আজি এই ভিডিঅত 1 মাৰ্কস আৰু 2 মাৰ্কসৰ কোৱেশ্চনখিনি আলোচনা কৰিম বাকি যিবোৰ কোৱেশ্চন আছে 4 মাৰ্কস আৰু 6 মাৰ্কসৰ সেই কোৱেশ্চনবোৰ কেৱল দেখুৱাই দিম যদি কোনো ছাত্ৰ-ছাত্ৰী কোৱেশ্চন পেপাৰখন লাগে তেনেহলে মোৰ ভিডিঅ ডেসক্ৰিপচনত গৈ কোৱেশ্চন পেপাৰখন ডাউনলোড কৰি ল'ব তো আজিৰ ভিডিঅটো মই স্পেশালি হায়াৰ সেকেন্ডাৰী উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ লজিক এণ্ড ফিলসফি এই সাবজেক্টৰ ভিডিঅটো বনাইছো কোৱেশ্চন পেপাৰ সলভ 2017 ইয়াৰ আগত মই 2019 আৰু 18 ৰ কোৱেশ্চন পেপাৰ আপলোড কৰিছো যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে সেই ভিডিঅবোৰ চোৱা নাই সেইবোৰ চাই ল'ব তাৰপিছত এই ভিডিঅটো চাব পাৰে বা এইবোৰ চাই হেতু চাব পাৰে মই সেই ভিডিঅবোৰ লিংক ডেসক্ৰিপচনত দি থৈছো গতিকে সেইখিনি তাৰ পৰা ডেসক্ৰিপচনত গৈ ক্লিক কৰিও ভিডিঅবোৰ চাব পাৰিব যি নহওক আজিৰ ভিডিঅত আমি যিবোৰ কোৱেশ্চন আলোচনা কৰিম সেইবোৰ প্ৰথম যিবোৰ কোৱেশ্চন আছে 1 মাৰ্কসৰ কোৱেশ্চন আছে 12টা আমি এই 12টা কোৱেশ্চনৰ আনসাৰ আজি ইয়াত কৈ দিয়া হ'ব আৰু কিছুমান আছে 2 মাৰ্কসৰ কোৱেশ্চন 2 মাৰ্কসৰ কোৱেশ্চনৰ আনসাৰখিনিও মই ইয়াত বনাই ৰাখিছো তা 1 মাৰ্কসৰ যি প্ৰথম কোৱেশ্চন আছে প্ৰথম কোৱেশ্চনটো হৈছে তলত দিয়াবোৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া তলত দিয়াবোৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া ইয়াৰ এ নম্বৰ কোৱেশ্চন আছে তৰ্ক বিজ্ঞান এটা আদৰ্শনিষ্ঠ বিজ্ঞান বিবৃতিটো শুদ্ধ নে এই উত্তৰ হ'ব শুদ্ধ তাৰপিছত আছে বি নম্বৰ কোৱেশ্চন শুদ্ধ উত্তৰটো বাছি উলোৱা লজিক ইজ এ সায়েন্স এণ্ড আৰ্ট অৰ বোথ তৰ্ক বিজ্ঞান এটা বিজ্ঞান কলা উভয় এই উত্তৰ হ'ব উভয় তাৰপিছত আছে সি নম্বৰ কোৱেশ্চন ফিল আপ দ্য ব্লাঙ্ক খালি ঠাই পূৰণ কৰা তাৰ মানে উদ্দেশ্য পদ আৰু বিধেয় পদৰ মাজত থকা সম্বন্ধসূচক চিহ্নটো দেশ বুলি জনা যায় এই উত্তৰ হ'ব সংযোজক বুলি জনা যায় আমি জানো এইটো সংযোজক তাৰপিছত ডি নম্বৰ কোৱেশ্চনত আছে বাক্য আৰু বচনৰ মাজত থকা এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য উল্লেখ কৰা বাক্য আৰু বচনৰ মাজত থকা এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য তো বাক্য আৰু বচনৰ মাজত থকা গুৰুত্বপূৰ্ণ পাৰ্থক্য মই এনেকে লিখি ৰাখিছো তো ছাত্ৰ-ছাত্ৰী সকলে পৰে ইয়াৰ পৰা লিখি ল'ব পাৰিব বাক্য আৰু বচনৰ মাজত থকা এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য হল পাৰ্থক্য বচনত তিনিটা অংশ থাকে যেনে উদ্দেশ্য বিধেয় আৰু সংযোজক আনহাতে বাক্যত দুটা অংশ বা দুটা অংশ থাকে উদ্দেশ্য আৰু বিধেয় এইটো পাৰ্থক্য লিখি দিলে ইয়াৰ উত্তৰটো 1 নম্বৰ উত্তৰটো হৈ যাব তাৰপিছত আছে ই নম্বৰ কোৱেশ্চন ন্যায়ৰ তৃতীয় সংস্থানৰ বৈধ মূৰ্তি কেইটা ইয়াৰ উত্তৰ হ'ব 6টা তাৰপিছত এফ নম্বৰ কোৱেশ্চন ন্যায়ৰ সংস্থান কেনেকৈ নিৰ্ধাৰণ কৰা হয় ইয়াৰ উত্তৰ হ'ব হেতুপদৰ অৱস্থান অনুসৰি তাৰমানে ইমি লিখিব লাগিব হেতুপদৰ অৱস্থান অনুসৰি ন্যায়ৰ সংস্থান নিৰ্ধাৰণ কৰা হয় তাৰপিছত জি নম্বৰ কোৱেশ্চন ন্যায়ৰ সিদ্ধান্তৰ বিধেয় পত্ৰৰ নাম কি ইয়াৰ উত্তৰ হ'ব সাধ্যপদ এইচ নম্বৰ কোৱেশ্চন কি চৰ্তত এটা বিয়োজক ফলন অসত্য হয় এটা বিয়োজক ফলন কি চৰ্তত অসত্য হয় আমি এনেকৈ লিখিব লাগিব যেতিয়া দুটা বিয়োজ্য অসত্য হয় মই কৈছো আকৌ যেতিয়া দুটা বিয়োজ্য অসত্য হয় তেতিয়া এটা বিয়োজক ফলন অসত্য হয় এনেকৈ লিখি দিলে হৈ যাব তাৰপিছত আছে আই নম্বৰ কোৱেশ্চন নিম্নোক্ত দাৰ্শনিকসকলৰ ভিতৰত কোনজন অভিজ্ঞতাবাদী এই উত্তৰ হ'ব হিউম ডেকাৰ্ট বুদ্ধিবাদী লাইবনিজ বুদ্ধিবাদী স্পিনোজা বুদ্ধিবাদী গতিকে অভিজ্ঞতাবাদী কেৱল ইয়াত এজন আছে সেই দুজন হৈছে হিউম তাৰপিছত আছে জে নম্বৰ কোৱেশ্চন কোনে মনক এখন উকা কাগজ বুলি কৈছিল উত্তৰ হ'ব জন লকে মনক এখন উকা কাগজ বুলি কৈছিল তাৰপিছত আছে কে নম্বৰ কোৱেশ্চন ন্যায় দৰ্শনত কেইটা প্ৰমাণ স্বীকাৰ কৰা হয় ইয়াৰ উত্তৰ হ'ব 4টা বা 4বিধ তাৰপিছত আছে এল নম্বৰ কোৱেশ্চন অন্তৰ্জাত ধাৰণাৰ তত্ত্বটো কোনে খণ্ডন কৰিছিল অন্তৰ্জাত ধাৰণাৰ তত্ত্বটো কোনে খণ্ডন কৰিছিল ইয়াৰ উত্তৰ হ'ব জন লক এখিনি হৈছে 1 মাৰ্কসৰ কোৱেশ্চন ইয়াৰ পিছত যিবোৰ কোৱেশ্চন আছে সেইবোৰ হৈছে 2 মাৰ্কসৰ কোৱেশ্চন
গতিকে এই 2 মাৰ্কছৰ কোৱেশ্চনখিনি আমি ইয়াত দেখুৱাই দিম ছাত্ৰ-ছাত্ৰীসকলে লিখি ল'ব পাৰিব বা স্ক্ৰীনশ্বট মাৰি ৰাখিলেও হৈ যাব তো 2 মাৰ্কছৰ নাম্বাৰ 2 যেটো কোৱেশ্চন আছে এটো 2 মাৰ্কছৰ প্ৰথম কোৱেশ্চনটো হৈছে প্ৰতীকাত্মক তৰ্ক বিজ্ঞানত প্ৰতীক ব্যৱহাৰ দুটা উপযোগিতা উল্লেখ কৰা এই উত্তৰটো মই এনেকৈ বনাই ৰাখিছো তৰ্ক বিজ্ঞানত প্ৰতীক ব্যৱহাৰ দুটা উপযোগিতা উল্লেখ কৰা প্ৰতীক ব্যৱহাৰৰ ফলত এক নম্বৰ উপযোগিতা প্ৰতীক ব্যৱহাৰৰ ফলত যুক্তিত ব্যৱহৃত হোৱা ভাষাৰ অস্পষ্টতা দুৰ্বোধ্যতা দ্ব্যৰ্থকতা আৰু উপমা বা অলংকাৰ আদিৰ অসুবিধাসমূহৰ পৰা মুক্ত পাব পাৰি যুক্তিৰ আকাৰ সহজে উলিয়াব পাৰি আৰু ইয়াৰ ফলত যুক্তিৰ বৈধতা বিচাৰো সহজে নিৰ্ধাৰণ কৰিব পাৰি তো এটো হৈছে এক নম্বৰ উপযোগিতা দুই নম্বৰ হৈছে প্ৰতীক ব্যৱহাৰৰ ফলত আৱশ্যকীয় বিষয়ৰ ওপৰত মনোযোগ দিয়াত বিশেষ সুবিধা হয় এটো হৈছে দুই নম্বৰ মই ইয়াত তিনিটা উল্লেখ কৰিছো চাৰিটা উল্লেখ কৰিছো এই দুটা কেৱল দেখুৱাই দিছো ছাত্ৰ-ছাত্ৰী সকলে ইয়াৰ পৰা যিকোনো দুটা লিখি দিলে হৈ যাব তাৰ পিছত আছে 3 নম্বৰ কোৱেশ্চন উপযুক্ত উদাহৰণ সহ সাৰ্বিক বচনৰ সংজ্ঞা দিয়া সাৰ্বিক বচনৰ সংজ্ঞা বা সাৰ্বিক বা সামান্য বচন বুলি কোৱা হয় তো ইয়াৰ উত্তৰ হ'ব যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য সম্বন্ধে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক সামান্য বা সাৰ্বিক বচন বোলে যেনে সকলো মানুহ হয় মৰণশীল কোনো মানুহ নহয় পূৰ্ণ আদি এখিনি লিখি দিলে ইয়াৰ উত্তৰ হৈ যাব তাৰ পিছত আছে 4 নম্বৰত ন্যায়ৰ সংস্থানৰ সংজ্ঞা দিয়া ন্যায়ৰ সংস্থান কাক কয় হেতু লিখিব লাগে ইয়াৰ উত্তৰ হ'ব ন্যায় অনুমানত আচ্ছবাক্য দুটাত হেতুপদৰ অৱস্থান অনুসৰি ন্যায়ৰ যি বিভিন্ন প্ৰকাৰৰ আকাৰ পোৱা যায় তাক ন্যায়ৰ সংস্থান বোলে যেহেতু ইয়াত সংজ্ঞাটো বিচাৰিছে গতিকে আমি ইয়াত কেৱল সংজ্ঞাই উল্লেখ কৰিছো তাৰ পিছত আছে 5 নম্বৰ কোৱেশ্চন 5 নম্বৰত আছে চতুৰ্থ সংস্থানৰ দুটা বৈধ মূৰ্তিৰ নাম লিখা চতুৰ্থ সংস্থানৰ দুটা বৈধ মূৰ্তিৰ নাম আমি ইয়াৰ যিকোনো লিখিব পাৰো তাৰ ভিতৰত মই দুটা উল্লেখ কৰি ৰাখিছো ইয়াত ব্ৰাহ্মণটিপ আৰু কেমেনিছ ব্ৰাহ্মণটিপ আৰু কেমেনিছ ইয়াৰ পৰা তোমালোকে যদি ব্লেক কিবা জানা তেনেহলে তাৰ পৰা লিখি দিলে হৈ যাব তাৰ পিছত আছে 6 নম্বৰ কোৱেশ্চন 6 নম্বৰত আছে তলত দিয়া বাক্যসমূহ যিকোনো এটা তৰ্ক বিজ্ঞান সন্মত আকাৰলৈ ৰূপান্তৰ কৰা আৰু বচনটো বা কোন কেইটা পদ ব্যাপ্ত উল্লেখ কৰা তাৰমানে তলত দিয়া দুটা বচন আছে 1 নম্বৰ 2 নম্বৰ আমি তাৰ যিকোনো এটা তৰ্ক বিজ্ঞান সন্মত বচনলৈ ৰূপান্তৰ কৰিব লাগিব অৰ্থাৎ সৰলীকৰণ কৰিব লাগিব তাৰ পিছত ইয়াত কোনটো পদ ব্যাপ্ত সেই কথা উল্লেখ কৰিব লাগিব তো ইয়াত এ নম্বৰত আছে বেছিভাগ ছাত্ৰ পৰিশ্ৰমী নহয় আৰু বি নম্বৰত আছে প্ৰত্যেকজন মানুহে মৰণশীল এই দুটা মই এনেকৈ কৰি ৰাখিছো ইয়াত উত্তৰটো মই এনেকৈ লিখি ৰাখিছো তো 1 নম্বৰ যদি আমি কৰি যাও তেনেহলে এনেকৈ লিখিব লাগিব বেছিভাগ ছাত্ৰ পৰিশ্ৰমী নহয় এটো ও বচন হ'ব তো ও বচনটো উল্লেখ কৰিছো কিছুমান ছাত্ৰ নহয় পৰিশ্ৰমী এটো হ'ব এনেকুৱা এই বচনটোৰ বিধেয় পদ পৰিশ্ৰমী ব্যাপ্ত আমাক ব্যাপ্ত পদ উল্লেখ কৰিব দিছে আমি এটো এনেকৈ উল্লেখ কৰিছো অথবা আমি যদি বি নম্বৰটো কৰো তেনেহলে এনেকৈ লিখিব প্ৰত্যেকজন মানুহে মৰণশীল এই বচনটো হ'ব এ বচন ইয়াক লিখিব লাগিব এনেকৈ সকলো মানুহ হয় মৰণশীল এই বচনটোৰ উদ্দেশ্য পদ মানুহ ব্যাপ্ত তাৰ পিছত আছে 7 নম্বৰ কোৱেশ্চন 7 নম্বৰত আছে বাৰবাৰাৰ এটা উদাহৰণ দিয়া বাৰবাৰাৰ এটা উদাহৰণ দিয়া ইয়াত বাৰবাৰাৰ উদাহৰণ দিব দিছে তো বাৰবাৰাৰ উদাহৰণটো হ'ব এনেকুৱা বাৰবাৰাত যেহেতু এ বচন তাৰ পিছতো এ বচন তাৰ পিছতো এ বচন তিনিটা এ বচন আছে গতিকে আমি তিনিওটা ইয়াত এ বচন কৰি উল্লেখ কৰিব লাগিব তো এ বচন সকলো মানুহ হয় মৰণশীল ইয়াত দ্বিতীয়টো এ বচন সকলো ছাত্ৰ হয় মানুহ আৰু এতেকে সকলো ছাত্ৰ হয় মৰণশীল এইটো লিখি দিলে বাৰবাৰাৰ উদাহৰণ হৈ যাব তাৰ পিছত আছে 8 নম্বৰ কোৱেশ্চন 8 নম্বৰত আছে নিগমন অনুমানৰ দুটা বৈশিষ্ট্য লিখা নিগমন অনুমানৰ সিদ্ধান্তটো এক বা একাধিক আচ্ছবাক্যৰ পৰা নিশ্চিত হয় 2 নম্বৰ বৈশিষ্ট্য নিগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগত জড়িত ইয়াত তিনিটা বৈশিষ্ট্য মই উল্লেখ কৰিছো ছাত্ৰ-ছাত্ৰীসকলে যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰিব নিগমন অনুমানৰ সিদ্ধান্তটো আচ্ছবাক্যবোৰতকৈ বেছি ব্যাপক হ'ব নোৱাৰে এই তিনিটা বৈশিষ্ট্য হৈছে নিগমন অনুমানৰ বৈশিষ্ট্য ইয়াৰ পৰা যিকোনো দুটা লিখি দিলে হৈ যাব তাৰ পিছত আছে 9 নম্বৰ কোৱেশ্চন মাধ্যম অনুমানৰ সূত্ৰ লিখা অৰ্থাৎ সংজ্ঞাটো লিখি দিলে হৈ যাব তো মাধ্যম অনুমানৰ সূত্ৰ যি নিগমন অনুমানত সূত্ৰটো মই এনেকৈ উল্লেখ কৰিছো যি নিগমন অনুমানৰ সিদ্ধান্ত একাধিক আচ্ছবাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত হয়
তাক মাধ্যম অনুমান বোলে এইখিনি সূত্র লিখিব দিছে গতিকে ইয়াত আমি কেৱল সূত্ৰটোৱে লিখিছো তাৰপিছত আছে ইয়াৰ এটা আছে মাধ্য এই 9 নম্বৰত ন্যায়ৰ উদাহৰণ দিয়া ন্যায় অনুমানৰ তাৰমানে ন্যায় অনুমানৰ এটা উদাহৰণ দিব দিছে এই উত্তৰ হ'ব এনেকুৱা ন্যায়ৰ এটা উদাহৰণ দিয়া এটা আগৰ উদাহৰণটো আমি ইয়াত উল্লেখ কৰিছো সকলো মানুহ হয় মৰণশীল সকলো ছাত্ৰ হয় মানুহ ইয়াতে সকলো ছাত্ৰ হয় মৰণশীল এইটো এটা ন্যায়ৰ উদাহৰণ গতিকে এইটো উল্লেখ কৰি দিলে হৈ যাব তাৰপিছত আছে 10 নম্বৰ কোৱেশ্চন 10 নম্বৰ ন্যায়ৰ প্ৰথম সংস্থান আৰু দ্বিতীয় সংস্থানৰ মাজত থকা এটা পাৰ্থক্য উল্লেখ কৰা প্ৰথম সংস্থান আৰু দ্বিতীয় সংস্থানৰ মাজত এটা পাৰ্থক্য আমি জানো ন্যায়ৰ সংস্থানবোৰ হেতুপদৰ অৱস্থান অনুসৰি নিৰ্ণিত হৈছে গতিকে হেতুকে পাৰ্থক্য হিচাপে আলোচনা কৰিব পাৰো ন্যায়ৰ প্ৰথম সংস্থানত হেতুপদ খাদ্য আচৰবিকত উদ্দেশ্য আৰু পক্ষ আচৰবিকত বিধেয় হিচাপে ব্যৱহৃত হয় এটো প্ৰথম সংস্থানত হয় আনহাতে ন্যায়ৰ দ্বিতীয় সংস্থানত হেতুপদ দুটা আচৰবিকত বিধেয় ৰূপে ব্যৱহৃত হয় গতিকে এইটো এটা পাৰ্থক্য বুলি লিখিব দিছে এইটো লিখি দিলে হৈ যাব তাৰপিছত আছে 11 নম্বৰ কোৱেশ্চন 11 নম্বৰৰ কোৱেশ্চন আছে ব্যৱহাৰিক প্ৰয়োজনবোধ ভাৰতীয় দৰ্শনৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এটা বৈশিষ্ট্য কথাষাৰৰ সমৰ্থনত এটা কাৰণ দৰ্শোৱা কথাষাৰৰ সমৰ্থনত এটা কাৰণ বা যুক্তি দেখুৱাব লাগে তে এইখিনি মই এনেকৈ বনাই ৰাখিছো তে এইখিনি লিখি দিলে হৈ যাব ভাৰতীয় দৰ্শনৰ উৎপত্তি হয় জীৱনৰ প্ৰয়োজনীয়তাত কিদৰে দাৰ্শনিক চিন্তা কৰিলে আমি জীৱনৰ পৰম পুৰুষাৰ্থ লাভ কৰিব পাৰো তাৰ নিৰ্দেশ দিয়াই ভাৰতীয় দৰ্শনৰ উদ্দেশ্য সেই কাৰণে দেখা যায় যে ভাৰতৰ প্ৰায় প্ৰতিটো সম্প্ৰদায়তে দুখ বা বন্ধনৰ পৰা মুক্তিৰ বাবে বিভিন্ন পথ অনুসৰণৰ কথা কোৱা হৈছে এই পথসমূহ মানুহে ব্যক্তিগত জীৱনত প্ৰয়োগ কৰি পৰমাৰ্থ লাভ কৰা দেখা যায় এইদৰে ব্যৱহাৰিক প্ৰয়োজনবোধৰ পৰা ভাৰতীয় দৰ্শনৰ উৎপত্তি হৈছে এইখিনি কথা লিখি দিলে ইয়াৰ উত্তৰটো হৈ যাব তাৰপিছত আছে 12 নম্বৰ কোৱেশ্চন 12 নম্বৰত আছে ভাৰতীয় দৰ্শনৰ যিকোনো দুটা অবৈদিক সম্প্ৰদায়ৰ নাম লিখা অবৈদিক মানে নাস্তিক সম্প্ৰদায়ৰ নাম লিখিব দিছে আমি চাৰবাক বৌদ্ধ জৈন এই তিনটা অবৈদিক সম্প্ৰদায় ইয়াৰ ভিতৰত যিকোনো দুটা লিখি দিলে হৈ যাব তাৰপিছত আছে 13 নম্বৰ কোৱেশ্চন ইয়াৰ আছে 4 নম্বৰ কোৱেশ্চন 4 মাৰ্কস কয় তো 4 মাৰ্কসৰ কোৱেশ্চন এইবোৰ মই আগতে কৈছো যে 4 মাৰ্কসৰ কোৱেশ্চন খিনি ইয়াত মই কেৱল দেখুৱাই দিম এই 4 মাৰ্কসৰ কোৱেশ্চন খিনি ছাত্ৰ ছাত্ৰীক যদি কোৱেশ্চন পেপাৰখন লাগে তেনেহলে ভিডিঅ ডেসক্ৰিপচনত গৈ কোৱেশ্চন পেপাৰখন ডাউনলোড কৰি ল'ব পাৰিব এইবোৰ হৈছে 4 মাৰ্কসৰ কোৱেশ্চন তো 4 মাৰ্কসৰ এই কোৱেশ্চন খিনি যদি কোনো এনসাৰ জনা নাথাকে তেনেহলে কমেন্ট কৰিলে হল মই দিয়াৰ চেষ্টা কৰিম তাৰপিছত 4 মাৰ্কসৰ পিছত আছে 6 মাৰ্কসৰ কোৱেশ্চন 6 মাৰ্কসৰ কিছুমান কোৱেশ্চন আছে ইয়াত 4 মাৰ্কসৰ সিম্বলাইজেশন আহিছে প্ৰতীকত প্ৰকাশ কৰা আহিছে তাৰপিছত কিছুমান কোৱেশ্চন আহিছে এইবোৰ কোৱেশ্চন আহিছে তাৰপিছত আহিছে 6 মাৰ্কসৰ কোৱেশ্চন তৰ্ক বিজ্ঞান প্ৰকৃতি পৰম্পৰাগত তৰ্ক বিজ্ঞান আধুনিক তৰ্ক বিজ্ঞানৰ পাৰ্থক্য এই নোটখিনি মোৰ তাত আছে প্ৰতীকাত্মক তৰ্ক বিজ্ঞান এইবোৰ আহিছে এইবোৰ তো এইখিনি হৈছে 6 মাৰ্কসৰ কোৱেশ্চন তো ভিডিওটো ইয়াতে মই শেষ কৰিম যদি ভিডিওটো ভাল লাগিছে তেনেহলে ভিডিওটো বন্ধু বান্ধৱৰ লগত শেয়াৰ কৰিব আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি ডিগ্ৰী লৈকে ফিলসফি ক্লাছবোৰ চাব বিচাৰে কোৱেশ্চন সলভ চাব বিচাৰে এইচএছ আৰু ডিগ্ৰী ক্লাছৰ তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিব তে যি নহওক আজিলৈ এইখিনিয়ে ধন্যবাদ